খুব 15 কথাটো কৈছোঁ ডেট ৰাকেশ বৰ্তমান পিতৃ এগৰাকী বহু 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 সৌভাগ্যৱান ব্যক্তি এইটোৰ কাৰণে কৈছোঁ বিকজ তেখেতে এগৰাকী পুত্ৰী সন্তানৰ বাপেক হৈছে মানে ছোৱালী সন্তানৰ তেখেত বাপেক হৈছে গতিকে মই কৈছোঁ ইউ আৰ চ' লাকি টু হেভ এ গাৰ্ল চাইল্ড ইন ইউৰ লাইফ ৰেষ্ট দ্য থিং ইজ ইয়ৰ্ছ সকলোকে নমস্কাৰ আৰু বহুত বহুত মৰম শুভেচ্ছা ভিডিঅ' কোৱাৰ মতে সকলোৱে গম পাইছে পৰহি অৰ্থাৎ আজি 28 তাৰিখ 26 তাৰিখে মই দেউতাক হ'লোঁ পাপা হ'লোঁ আৰু খুব আচলতে সৌভাগ্যৱান মোৰ খুব মৰমৰ এজনী ছোৱালী